গুড মৰ্নিং গাইজ। তো মই ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। মই বড়ো সাহিত্য সভালৈ যাই আছোঁ। তো বলকচোন মোৰ লগতে আপোনালোককো মই বড়ো সাহিত্য সভাখন মোৰ ভিডিঅ'ৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিম। তো এয়া আমি আহি থৰক বজাৰ পালোঁ। আগতে মই আলহী ঘৰত যাম, তাতে খুৰাহঁতৰ ঘৰত, তাতে খুৰাৰ ছোৱালী মোৰ বা আছে, বাক লগ ধৰি সভালৈ যাম আৰু কি। এয়া গেটখন, আমি ইফালে ৰাইট চাইড দি যাম আৰু কি। এয়া যাই আছোঁ, মোৰ লগত ভাইটি আছে দেই। তো তাতে মানে বাক লগ ধৰি সভালৈ যাম। তো বলকচোন মোৰ লগতে আপোনালোকে সভাখন চাই ল'ব। তো ভিডিঅ'টো স্কিপ নকৰাকৈ মোৰ লগতে থাকোঁ। এয়া ফিল্ড, এই ফিল্ডখনত থিয়েটাৰ হয় ঠাণ্ডা দিনত আৰু কি। তো স্কুল আছে। এয়া মই বাহঁতক লগ পালোঁ, মানে বা মোক ল'ব আহিছে। বাহঁতে মিটিঙত আছিল নহয়। এতিয়া মই আগত বাহঁতৰ ঘৰত যাম, মানে তাতে মই আমাৰ বড়োৰ ট্ৰেডিশ্যনেল দখনা পিন্ধিম, মানে বাহঁতে যে পিন্ধিছে নহয় এনেকুৱা পিন্ধি কিনেহে সভালৈ যাম আৰু কি। তো বলকচোন। এয়া ইফালেদি মানে এইফালে আমি মনসা মাক সেৱা জনালোঁ। তো সেৱা জনাই আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। মোৰ লগত এয়া ছাইডত মোৰ বাহঁতে আছে। এয়া এইটো মোৰ বা হয়, এয়া মোৰ বাৰ ফ্ৰেণ্ড হয়। তো বলক একবাৰে তাতে গৈ লগ পাম দেই। এয়া আমি মানে আহি পালোঁ, বা আছে, বাৰ ফ্ৰেণ্ড আছে। তো আমি তিনিজনে যাই আছোঁ আৰু আমাৰ লক্ষীপুৰ আঞ্চলিক বড়ো সাহিত্য সভা। তো ইয়াতে হ'ব আৰু ইয়া গেটখন, আৰু এই ফিল্ডখন থৰক ৰংদবা বুলি কয় আৰু। তো এয়া তো এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিম আৰু এইফালেদি আমি ৰেডি কৰি আছোঁ, মানে দুধনৈ সমষ্টিৰ MLA যাদৱ স্বৰ্গীয়াৰী ছাৰ এই সভাখনলৈ আহিব। তো আমি আদৰি লৈ যাম, তাকে মই মোৰ কেমেৰাৰ যোগেদি মানে ভিডিঅ'ৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিম। তো মোৰ লগতে থাককচোন, স্কিপ নকৰাকৈ ভিডিঅ'টো। তো বলক, আৰু এইফালেদি মই মানে অকণমান দেখাই দি দিওঁ আপোনালোকক। তো বলকচোন, এইয়া বাহঁতে এইফালে দি আছে, এই মানে এইফালেদি আৰু এয়া আমি ৰেডি হৈ আছোঁ, আহি পোৱা নাই। সভাখন এই তাতে হ'ব, অকণমান চাই লওকচোন। এইখিনি ঠাইতে হ'ব আৰু এইফালেদি এইফালেদি এয়া আমাৰ সভাখন মানে হৈ আছে ইফালেদি। তো মই দেখাব আহিছোঁ আপোনালোকক ইফালে চাইডেদি, বেকগ্ৰাউণ্ড দি চাই লওকচোন। তো বলকচোন, আৰু এটা বস্তু দেখাওঁ আপোনালোকক মই, মানে এইয়া মানে ব্ৰহ্ম মন্দিৰ। তো মিটিংটোতো সিফালে চলি আছে। এতিয়া আমি মানে ভাত খাব যাই আছোঁ। মোৰ লগত বা আছে, বাৰ ফ্ৰেণ্ড আছে, তিনিজনে যাই আছোঁ আৰু মোৰতো মানে বহুত ভাল লাগিছে ইয়াত আহি। মিটিংটো সিফালে চলি আছে। তো বলকচোন, মোৰ লগতে আপোনালোকেও চাই ল'ব পৰিৱেশটো। মোৰ মানে কি ক'ম আৰু, মোৰ ইয়াত আহি মানে বহুত ভাল লাগিছে, মানে মোৰ ভাষা নাই দেই। এয়া আমি আহি পালোঁ, মানে ইয়াতে ভাত খাম আৰু আমি। এয়া তো আমি লাষ্ট দি আহি পাইছোঁ। তো এয়া অলপ হুলস্থুল হৈ আছে পৰিৱেশ। ओंखाम जानाय जाबाय ना बाबु नोंनि? दे इया मोर भाइटी হয়। এইয়া ইফালেদি মানে চাওকচোন, ওপৰত কল গাছটো এইয়া ইমান বেলেগ চিষ্টেম দেই, আগৰ দিনৰ আৰু। তো বাহঁতে ইফালে খাইছে, মই মাংস নাখাওঁ, মই ইয়া মাছ লগতে খাম আৰু ইফালেদি। এয়া আমি আৰু মানে ভাত খোৱাটো হ'ল আমাৰ। ভাত খাই দাই আমি সভা শুনিব আহিলোঁ, মানে সভাখনলৈ আহিলোঁ আৰু। তো আমিও ইয়াতে বহি ল'ম। তো বলক, মোৰ লগতে অলপমান সভাখন থুলমূলকৈ দেখাই দি দিম। তো এইফালেদি মানে সভা চলি আছে আৰু। তো আমি চিটে পোৱা নাই দেই, এইফালে দি আছোঁ আৰু। তো এইয়া বাহঁতেও থিয় দি শুনি আছে সভাখন। তো এইফালে চাইডে দি, তো বলকচোন, আৰু অকণমান দেখাই দি দিম এইফালে দি। এইফালেদি মানে ফাইনালি আমি ছিটটো পালোঁ, কাৰোবাৰ ছিটটো আৰু। এয়া বাৰ বৰে ভাত খাই টোপনি লাগি গৈছে। মইতো শুনি আছোঁ মানে সভাখন এইফালেদি। তো মোৰতো হ'লে টোপনি লগা নাই দেই, মই সভাখন ভালদৰে শুনি আছোঁ এইফালেদি।
আৰু এইফালেদি মানে সভাখনটো চলি আছে, সভাৰ মাজতে মানে দাদাই গান গাইছিল আৰু তো গুড ইভিনিং, তো এতিয়া আবেলিয়ে হৈছে আৰু তো চৰি, তো মই গানটো আপোনালোকক শুনাব নোৱাৰিলোঁ, তো মোৰ কপিৰাইট লাগিব ভয় লাগিল, সেইকাৰণে মই অফ কৰি দিলোঁ। তো সভাখন শেষ হ'লে তো আৰু এইফালেদি দাদা কিন্তু গানটো বহুত ধুনীয়াকৈ গাইছিলে, সঁচাকৈ মোৰ বহুত ভাল লাগিছে মানে গানটো, তো দেখাবহে নোৱাৰিলোঁ চৰি। এইয়া ইফালেদি মানে আমাৰ সভাখন শেষ হ'ল আৰু তো মই ইফালে চাইডেদি আহিছোঁ আপোনালোকক ফিল্ডখন দেখাবৰ কাৰণে, ইমান ধুনীয়া মানে চাওকচোন, এইয়া ইফালেদি ইমান, আৰু গেটখনতো বহুত ধুনীয়াকৈ সজাইছে। এইফালেদি মোৰতো মানে সভালৈ আহি মোৰ বহুত ভাল লাগিছে। এইয়া সিফালেতো ব্ৰহ্ম মন্দিৰটো দেখাইছোঁৱেই আগতে, বাহঁতেও যাই আছে, মই মানে বাহঁতৰ পিছে পিছে বলক। ইয়া এইফালেদি মানে তো আমি বাহঁতৰ ঘৰৰ পৰা আকৌ সভালৈ আহিলোঁ। এইটো কিবা সন্ধিয়া হৈছে দে, সন্ধিয়াৰ পৰিৱেশ আৰু ইয়াত ফাংচন চলি আছে, তো তাতে অলপ যাওঁ বলকচোন। এয়া আমি মানে দেখিব আহিলোঁ যে বড়ো ডান্স গ্ৰুপ মানে ইয়াত ডান্স কৰি আছে, তো ইয়াৰ কাৰণেও চৰি, তো এইটোও মানে আপোনালোকক মই শুনাব নোৱাৰিলোঁ, এইটোও মোৰ কপিৰাইট লাগিব ভয় লাগিল। এইয়া ইফালেদি তো মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কি দেখাব পাৰিলোঁ কি দেখাব নোৱাৰিলোঁ, থুলমূলকৈ দেখাইছোঁ আৰু যিখিনি পাৰোঁ। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটা টিং কৰি বজাই দিব দেই। আৰু মোৰ নতুন মানে ভাল ভিডিঅ' আহি আছে আৰু অতি শীঘ্ৰে, তো মই ভিডিঅ'টো আজি এইখিনিতে ৰাখিছোঁ আৰু তো বাই বাই।